নমস্কাৰ বন্ধু বান্ধৱীসকল, গীতামণি কিটচেনলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে পোলাও ৰেচিপি। তাৰ বাবে মই লৈ লৈছোঁ এয়া চাউল মই ঘৰৰ চাউলেই লৈ লৈছোঁ। আজি বাসমতি লোৱা নাই। এয়া খিচমিচ লৈছোঁ, এয়া দালচেনি, ইলাচি আৰু লং আছে। এয়া বাটাৰ লৈ লৈছোঁ। তাৰপৰা এয়া ৰিফাইন আছে। অলপমান চেনি লৈ ল'ম। এতিয়া চাবচোন মই ভিডিঅ'টো বনাবলৈ আগবাঢ়িছোঁ কেনেকুৱা। পোলাওটো মই কুকাৰত বনাম। এয়া মই কুকাৰটো গেছত পাতি লৈছোঁ। এয়া কুকাৰ গৰম হৈ গৈছে। মই এতিয়া অলপমান ৰিফাইন অইল দি দিম। এয়া ৰিফাইন গৰম হৈ গৈছে। এতিয়া মই ইয়াতে বাটাৰখিনি দি দিম। ইয়াতে বাটাৰখিনি দি দিলোঁ। এতিয়া অলপমান চেনি দি দিম। এতিয়া মই ইয়াতে খিচমিচ আৰু লং, ইলাচি, দালচেনি সকলোখিনি দি দিম। এতিয়া মই ইয়াতে চাউলখিনি দি দিম। এয়া মই চাউলখিনি দি দিলোঁ। চাউলখিনি দি এতিয়া অলপমান লৰাই দিম। অলপ দেৰি লৰাই থাকিম। তাৰপিছত পানী দি দিম। পানী বেছিকৈ নিদিব, অলপ কমকৈ দিব লাগে, নহ'লে পানী বেছি হ'লে ভাল নালাগিব। অলপমান পানী দি এটা হুইচেল মাৰি মই অফ কৰি দিম গেছটো। এয়া মোৰ পানী দিয়া হৈ গৈছে। পানী বেছিকৈ দিয়া নাই, জান চাউলখিনি ঢাক খাবৰ কাৰণে দিছোঁ। এতিয়া মই কুকাৰৰ সাঁফৰখন বন্ধ কৰি পেলাই এটা হুইচেল দি অফ কৰি দিম। এয়া মোৰ পোলাও বনোৱা হৈ গ'ল। চাওকচোন কি ধুনীয়া হৈছে। ঘৰুৱা চাউলে বনাইছোঁ যদিও অকণো বেয়া হোৱা নাই, একদম এটা হৈছে। আপোনালোকেও ঘৰতে এনেকৈ বনাই খাই চাবচোন। কেতিয়াবা বাসমতি চাউল নাথাকিলেও ঘৰৰ চাউলেও বনাই খাব পাৰি। ধন্যবাদ। যদি ভাল লাগে মোৰ চেনেলটো চাব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে, ধন্যবাদ।